বন্ধুসকল, এই আপেল কেইটা দেখিছে আপোনালোকে, এইকেইটা হ'ল গৰম জলবায়ুত হোৱা আপেল হয় আৰু এইকেইটা হ'ল আন্না প্ৰজাতি আপেল হয়। তো আপোনালোকে জানে যে গৰম জলবায়ুত হোৱা আপেলৰ কেইবাটাও ভেৰাইটি আছে আৰু এই ভেৰাইটিকেইটা ইতিমধ্যে আমাৰ বিভিন্ন ধৰণৰ ৰাজ্যবিলাকত যেনে বিহাৰ, ৰাজস্থান, উৰিষ্যা আদি গৰম জলবায়ু যিবিলাকত হয় সেইবিলাকত কৰিছে এই আপেলবিলাকৰ খেতি আৰু খুব ধুনীয়া হৈছে। আৰু এই আপেলটো দেখিছে, এইটো হৈছে আন্না প্ৰজাতি আপেল। সেইটো এটা চৰাই এটা খাই বিন্ধা কৰি দিছে আপেলটো। তো আপেল খেতি আপোনালোকে কৰিলে মানে কি হ'ব, নেট দিব লাগিব। নেট দিলেহে আপোনালোকে কৰিব পাৰিব, নহ'লে চৰাই পকিলে চৰাই খাই পেলাব আপেলবিলাক। তো সেইকাৰণে আপোনালোকে আপেলবিলাক নেট দি পেলাই কৰিব লাগিব। তো আপোনালোকে কৰিব পাৰে। এইজোপা দেখিছে আন্না প্ৰজাতি, কিমান ধুনীয়া ফল দিছে। বিশেষকৈ আমাৰ অসমত আন্না প্ৰজাতি আপেলটো খুব ধুনীয়া হয়। অসম, অৰুণাচল, নাগালেণ্ড এইবিলাকতো ভাল হয় এই প্ৰজাতি আপেল। আৰু এতিয়া অৰুণাচলত এই প্ৰজাতি আপেলটো কৰিছে আৰু আমাৰ অসমতো আৰম্ভ কৰিছে কৰিবৰ কাৰণে। তো আপোনালোকেও আৰম্ভ কৰিব পাৰে। আৰু কেইবাটাও ভেৰাইটি আছে। তো এইকেইটা হ'ল যেনে ডছেট গল্ডেন, ট্ৰপিক চুইট আৰু HRMN99 আৰু কেইবাটাও ভেৰাইটি আছে। তো প্ৰকৃততে প্ৰধানকৈ এই 4টা প্ৰজাতি এতিয়া ট্ৰায়েল কৰিছে। আৰু ট্ৰায়েল কৰা বুলিয়ে নহয়, মই নিজেও দেখিছোঁ এই প্ৰজাতিকেইটা অসমত খুব ভাল হৈছে। যেনেদৰে কাশ্মীৰত, হিমাচলত আপেলৰ খেতি কৰে, যেনেদৰে প্ৰডাকশ্যন হয়, তো ঠিক তেনেদৰে আমাৰ অসমতো এই প্ৰজাতি আপেলকেইটা একেধৰণৰে হ'ব। কিন্তু যিবিলাক কাশ্মীৰ, হিমাচলত কৰে ঠাণ্ডা জলবায়ু আপেল, তেনেকুৱা আপেলো বহুত প্ৰজাতি আছে। তো সেইবিলাক আমাৰ ইয়াত ভাল নহ'ব। তো সেইবিলাক হ'লেও আমাৰ ইয়াত আপেলটো খাবলৈ টেঙা লাগিব। আগতে কিছুমান মানুহে 2 এজোপা লগাইছিলে, দেখিছিলোঁ। তো সেইবিলাক টেঙা লাগে। তো এতিয়াও সেই কথাটোকে মানুহে কৈ থাকে যে অসমত আপেল খেতি নহয়, অসমত আপেল খেতি হ'লেও টেঙা হ'ব। কিন্তু মানুহবিলাকে গম পোৱা নাই। তো এইকেইটা নতুন ভেৰাইটি উলিয়াইছে গৰম জলবায়ুৰ কাৰণে আৰু খুব ধুনীয়া হৈছে। আমাৰ অসমত ইতিমধ্যে ষ্টাৰ্ট কৰিছে কৰিবলৈ। তো আপোনালোকে কৰিব পাৰে। আৰু যদি আপেলৰ পুলি লাগে, মোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। মোৰ নাম্বাৰটো আপোনালোকক ডিছক্ৰিপশ্যনত দি থৈ দিম। তো সেই নাম্বাৰত কল বা হোৱাটছআপ কৰি মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু এই প্ৰজাতি আপেলকেইটা নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত পুলি ৰোপণ কৰিব লাগে। আৰু সেই সময়তে পুলি পোৱা যায়, তাৰ পাছত আপোনালোকে পুলি নাপাব। আৰু আপেলৰ একে আপেল প্ৰজাতিয়ে 2টা ভাগ আছে। এটা কয়, আপোনালোকে জানেই এতিয়া যিবোৰ আপেল বগৰী উলিয়াইছে, সেই বগৰীবিলাকো তলৰডোখৰ গুটিয় আৰু ওপৰডোখৰ ডালৰ। তো তেনেকৈ কৰিলে কি হয়, প্ৰডাকশ্যনটো একে বছৰতে 7 মাহৰ ভিতৰতে ফলটো লাগিব। তো আপেলো তেনেকুৱাই আছে যে তলৰটো গুটিৰ পৰা বনাইছে আৰু ওপৰডোখৰ হ'ল ডালৰ পৰা। তো আপোনালোকে একে বছৰতে লগা আপেল পুলি লাগিলেও পাব। কিন্তু একে বছৰতে লগা পুলিটো 2 টকামান দাম পৰিব। কিন্তু 3 বছৰত যিটো লাগিব, 3 বছৰত লগাটো অলপ কম পৰিব। তো আপোনালোকৰ নিজৰ এইটো মনৰ বা পচন্দৰ কথা যে আপোনালোকে একে বছৰত হোৱাটো লগাব নে 3 বছৰত হোৱাটো লগাব। তো আপোনালোকে যদি লগাব বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে। আৰু যোগাযোগ পাছত কৰিলে মানে আপোনালোকে পুলি পোৱাত সম্ভৱ নহ'ব। তো এই ডিচেম্বৰ মাহৰ ভিতৰতে আপোনালোকে যোগাযোগ কৰিব লাগিব, তেতিয়াহে আপোনালোকে আপেল পুলি পাব। আৰু একে বছৰত লগা পুলিটো ল'লে ভালে হ'ব। আপোনালোকে অহা বছৰ এনেকুৱা ধৰি লওক
জানুৱাৰী ফেব্ৰুৱাৰী মাহত ফুল দিব এইবছৰ যদি লগায়। আৰু 3 বছৰত লগোৱাটো হ'লে কেইবছৰমান পিছত আপোনালোকৰ ফুল ধৰিব। আৰু ইয়াত কিছুমান বৰ বিশেষ ট্ৰিটমেণ্ট ল'ব নালাগে। আমি যেনেকৈ বাগানত চাহ গছত বহুত দৰৱ মাৰিবলগীয়া হয় সপ্তাহত 7 দিনৰ মূৰে মূৰে, আৰু এটা দৰৱেই নহয় মাথো বহুতো ধৰণৰ দৰৱ মাৰিবলগীয়া হয়। বহুত বিভিন্ন ধৰণৰ পোকে চাহ খেতিত আক্ৰমণ কৰে, কিন্তু আপেলতো কৰে। হ'লেও আপেলত আপোনালোকে ইমানো দৰৱ মাৰিব নালাগে। ইয়াত কেইটামান ছিষ্টেম বা কেইটামান নিয়ম আছে। তো সেই নিয়মত গৈ আপোনালোকে 15 দিনত এবাৰ বা মাহত এবাৰ মাৰিলেও হ'ব। আপেলত প্ৰধান বেমাৰ হিচাপে হৈছে কি, ইয়াত ভেঁকুৰটো বেছি ধৰে। তো তথাপিও ভেঁকুৰে একো কৰিব নোৱাৰে। পাত কেইখিলামান আপোনালোকৰ বেয়া কৰিব পাৰে, আৰু গোটেই গছজোপা মাৰিব নোৱাৰে। আপেল গছৰ মানে খুব গছটো মানে ধৰি লওক পটকৈ নমৰে আপেল গছটো। তো ঠিক তেনেকৈ আপোনালোকে ৰুব পাৰে। আৰু যদি পুলি লাগে আপোনালোকে সোনকালে যোগাযোগ কৰক। আৰু কি মেইনটেনেঞ্চ কৰিব লাগিব, কেনেকৈ ৰুব লাগিব, কেনেকৈ দৰৱ মাৰিব লাগিব, সেইবিলাক ইতিমধ্যে মোৰ আপেল গছ আছে। মই আজি 2 বছৰৰ পৰা কৰি আহিছোঁ। তো সেইটো পদ্ধতিয়ে আপোনালোকক মই সকলোখিনি তথ্য দিম। আপোনালোকে সেই পদ্ধতিত কৰিব আৰু ধুনীয়াকৈ হ'ব। এই আপেলবিলাক দেখিছে, এইবিলাক সম্পূৰ্ণৰূপে আপোনালোকে যেনেকৈ আপোনালোকে ভিডিঅ'টোত দেখিছে বা চাবলৈ পাইছে, ঠিক তেনেধৰণে আপোনালোকৰ বাগিচাটো এই আপেলবিলাক ফুল দিব আৰু আপেল লাগিব। তো আপোনালোকে মাথো ধৈৰ্য ধৰিব লাগিব 1-1.5 বছৰ। এইবিলাক দেখিছে কলি ওলাইছে, এইবিলাকতে ফুল দিব। এইবিলাক কোনো কাশ্মীৰ বা হিমাচলৰ আপেল গছ নহয়। এইবিলাক সম্পূৰ্ণ আমাৰ গৰম জলবায়ুত হোৱা অসম, অৰুণাচল, ৰাজস্থান, বিহাৰ, উত্তৰ প্ৰদেশ, UP, তো এনেকুৱা ঠাইত হোৱা আপেল গছ হয়। আৰু এই গছবিলাক সেইবিলাক ঠাইৰ হয়। তো আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ বাগিচা, ডাঙৰ ডাঙৰ বাগিচা কৰিছে। তো আপোনালোকে কৰিব পাৰে। তো অতি সোনকালে আপোনালোকে যদি আপেলৰ পুলি লাগে মোৰ লগত যোগাযোগ কৰক। ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু এটা শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।